নমস্কাৰ সকলোলৈকে আৰু আজি মই পুৱাই ব্লগ আৰম্ভ কৰি দিলোঁ। মই এতিয়া ৰাস্তালৈ খোজকাঢ়িব ওলাই আহিছোঁ। অকণমান মুখ হাত ধুই ৰঙা চাহ বাতি খাই ঘৰ সেইটো কাৰণে মচি থাকিব লাগে 2 দিন 3 দিনৰ মই আহিলোঁ মাটি আনিবলৈ। আৰু সেয়া বোকাৰ কাৰণে চেলবেট খুলি যাম এতিয়া মাটি আনিবলৈ। ইমান বোকা মামী ক'ত গৈছিলে বোলে পাইছে নেকি? জাল পাতিছিলে কেনেকুৱা লাগিছেনে মাছ? ধুনীয়া উঠা ক'ত হে হেপাই দি যাওঁ। লৈ আহোঁগৈ লাগে ন অকণমান। চাহ খালে নেকি? ইমান বোকা কেনেকুৱা বোকা। মই চাদৰ পিন্ধি যাব নোৱাৰোঁ নে? খালী ভৰিতে আহিব লাগিব। এয়া খালে বোকা বোকা দি বৰ বোকা। এয়া মাটি খান্দিছোঁ। দীপু ক'ত গৈছিলি? গৰু এৰাল দিবলৈ। পুৱা যে গৰু এৰাল দিবলৈ মানুহ বৰ কষ্ট দেই। ডাৱৰীয়া বতৰত এনেকৈ ঘৰ মুচিবলৈ মাটি আনিবলৈ বৰ দিগদাৰী হয়। কেতিয়া যে পকা ঘৰত থাকিবলৈ পাম। এয়া হৈ গ'ল মাটি। মাটি লৈ হৈ গ'ল। যাব লাগিব গোবৰ আনিবলৈ। এয়া মোৰ গাইজনী আহি আছে দেই চাম দেখুৱাব। এইজনী আমাৰ জীউ আৰু মই মৰমতে লোৱা গৰুজনী। এইজনী পুৱাই যে মাটি লৈ আহিছিলোঁ এই ঘৰ মচিবলৈকে মাটি লৈ আহিছিলোঁ। কি হয় কেঁচা ঘৰ যিহেতু 2 দিন 3 দিনৰ মূৰত মানে ঘৰটো যদি নমচোঁ লেতেৰা হৈ যায়, বেয়া লাগে দেখিবলৈ। আৰু তাতে আমাৰ ঘৰত মানে মাটিবোৰ খুব জেকি থাকে, সেইটো কাৰণে অকণমান বেয়া লাগে দেখিবলৈ। আৰু বেয়া লগাৰ কাৰণে 2 দিন 3 দিনৰ মূৰত মচিবলগীয়া হৈ যায়। এয়া মই ঘৰ মচি আছোঁ। তাতে আজি আলহী আহিব বহুত দূৰৰ, মোৰ লগৰজনী আহিব। তাই অহাৰ ফূৰ্তিতে আজি একদম পুৱা যিমানটো সময়ত উঠোঁ তাতকৈ আজি বেছি সোনকালে উঠি গ'লোঁ ফূৰ্তিতে। একদম ক'বই নোৱাৰা হৈছোঁ। তাই মুম্বাইৰ পৰা ঘৰলৈ আহিলে, আজি আমাৰ ঘৰলৈ আহিব। তাকে সিহঁতৰ কেঁচা ঘৰত থকা অভ্যাস নাই যিহেতু আজি থাকিব আৰু অলপ বেছিয়ে চাফা কৰি দিছোঁ। যিমান চাফা নকৰোঁ তাতকৈ আজি বেছি চাফা কৰিছোঁ দেই। কেনেকুৱা পাই পাব আৰু তাইক আনিবলৈ যাব লাগিব। আজি ঘৰ পেদা কৰিব লাগিব বহুত। কি ক'ম আৰু সেয়া কামত লাগি আছোঁ। বাকী দেখুৱাই গৈ থাকিম আৰু কি কৰিবলগীয়া আছে। ঘৰ মচি কাম কাজবিলাক আজৰি কৰি গা ধুই আকৌ আহিলোঁ ব্লগ বনাবলৈ। এয়া বেটি জীউৱে মোৰ আপুনি কৈছা দেই জীউ কেলৈ বাবা
দাওখন ৰাখি থৈ দিছে ঘৰটো ভাগি আছে নতুন ঘৰ বনাইছে সেইটো কাৰণে অকণমান ঘৰটো খেলি মেলি হৈ আছে দেই মা আহিছে আগে ভাগে মই পলাই যাওঁ দেই নহ'লে ক'ব ব্লগ বনাই আছোঁ বুলি আকৌ ফালে জিও হাই কৈ দিয়াচোন বেটা ঘৰৰ কাম আজৰি হৈ মই অকণমান ষ্টাইল কৰি লৈছোঁ ষ্টাইল বুলি নহয় আৰু এনেকৈ মেখেলা চাদৰ পিন্ধি মেলি ৰেডি এতিয়া আহিব আমাৰ জিও আমোল আমি আনিব যাব লাগিব জিও মই গতিকে বেটি নাযায় মই যাম লৈ আহিব লাগিব সিহঁতি প্ৰথমবাৰ আহিব দেখা নাই যিহেতু সেইটো কাৰণে আজৰি হৈ এবাৰ আকৌ ভাত বনাব লাগিব যে ভাতৰ কাৰণে চাউল লৈ লৈছোঁ ঘৰৰ চাউল ধান বহুত বাচিব লাগিব বাচি লওঁ পোহৰটো নাহিছে দেখোন ভালকৈ এনেকৈ হ'লে মোক দেখোন ভিডিঅ'ত দেখিয়ে নাপাব পাব বেটা হে ধান বাচি লওঁ দেই ধান বহুত ধান আছে এইবাৰ কি যে চাউল কুটালে মাহঁতে বেটা আহা বাচিবা নেকি তুমি আমাৰ ছোৱালীজনী কামিয়ালি একদম মাকে কাম কৰা দেখিলে আহি যায় কাম বঢ়াবলৈহে কিন্তু দেই কাম কমাবলৈ নহয় এনেকৈ জীয়ৰী হ'লে আহে নাই জানো তাৰ ঠিকনা নাই নকৰিবা বাবা আজিও তুমি ভাত বনাব শিকিবা নেকি মোৰ লগত কি কৰিছা চি জিও পেন ক'ত পেন বোলা তুমি গা ধুই ল'বা দেই একেবাৰে গা ধুই আজৰি হ'ব লাগিব নহয় লেতেৰা পেতেৰাকৈ থাকিলে নহ'ব আলহী আদি যাবলৈ লগৰজনী আহি পাই গ'ল তাইক লৈ আহোঁগৈ তাই প্ৰথমবাৰ আহিছে মা আহিছে লগত তো দেখা নাই আমাৰ ঘৰটো এই টাউনখন অকণমান ঘৰৰ পৰা আগলৈ আছে বৰ বেছি দূৰ নহয় সেয়েহে লৈ আহোঁগৈ তাইক আগবাঢ়ি যাওঁ মনটো ফূৰ্তি লাগি আছে আহিব বুলি ভাবি থকা ছোৱালীজনী আজি ফাইনেলি আহিব তো লগৰজনী আহি পালে তাইক আনি খাই বৈ আজৰি হৈ তাই জিৰাব লৈছে মাৰ লগত আৰু মই তাইক নেদেখুৱালে মানে তাই খুব লাজ কৰে দেই ভিডিঅ' আগত ওলাবলৈ সেইটো কাৰণে তাই ওলোৱা নাই তাই শুব লৈছে আৰু ময়ো আহিলোঁ আকৌ নিজৰ ভিডিঅ'ৰ মাজলৈ তো তাই জিৰাইছে ভিডিঅ'ত নোলাই লাজ কৰে কাৰণে মই জোৰ কৰা নাই আমি এতিয়া সন্ধিয়া সময় হওঁ হৈছেই তো তাৰ আগে অকণমান ৰাস্তাৰ পৰা খোজকাঢ়ি আহোঁগৈ বুলি ওলাইছোঁ খোজকাঢ়ি আহিলওঁগৈ আৰু ইমানেই ভিডিঅ'টো আজিলৈ ভাল লাগিলে লাইক কৰিব যদি কিবা ভুল হৈছে কমেণ্টত জনাব কমেণ্ট কৰি ভুলবোৰ আঙুলিয়াই দিব আৰু ভাল হ'লেও জনাব লগতে যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ